অলপমান কৈ দিবচোন আপোনালোকে ইয়াত কিবা দেখিছে কেনেকৈ ধৰণৰ ইয়াত আজি আমাৰ জাইপং লেম্পছ সহ লাংহিন সমষ্টিৰ অন্তৰ্গত লেম্পছবিলাকত প্ৰায় এডিশ্যনেল চাউলটো দি থকা হৈছে। আজি ইয়াত আমি আহি দেখিছোঁ জাইপং লেম্পছেও সেই এডিশ্যনেল চাউলটো ৰাইজৰ মাজত বিলাই দিছে। ক'ভিডৰ গাইডলাইন পালন কৰি পেলাই গোটেই ৰাইজৰ মাজত চাউল বিলাই আছে। আজিৰ পৰা আৰম্ভণি কৰিছে। আমাৰ এই লাংহিন BDCৰ ছেক্ৰেটাৰী, আমাৰ লেম্পছৰ চেয়াৰমেন, ছেক্ৰেটাৰী আৰু আমাৰ মেম্বাৰসকল আছে, ৰাইজ আছে। যথেষ্ট সমাগম হৈছে আৰু চাউল এনেধৰণে ক'ভিডৰ গাইডলাইন মানি পেলাই 11 বাজিলৈকে দি থাকিব। গতিকে আহি পেলাই ভাল দেখিছোঁ। এই জাইপং এৰিয়াত চাউলৰ পৰিমাণ যিমান আহিছে আৰু এতিয়াতো কাৰ্ডৰ এগেইনষ্টত দি থকা হৈছে। নিশ্চয় ক'ভিডৰ এই ক্ৰাইচিছৰ সময়ত নিশ্চয় কাৰ্ড নথকাবিলাকৰ কাৰণেও নিশ্চয় দিব চৰকাৰে। যথেষ্টখিনি চৰকাৰে কৰি আছে কাম। এই বিজেপি চৰকাৰে এতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ তুলিৰাম ৰহাং ছাৰ আছে, CM, মাননীয় CM কাৰ্বি আংলং সমাজ কাউন্সিলৰ। তেওঁলোকে ৰাইজৰ অভাৱ অভিযোগ বুজ ল'বলৈ আমাক পঠাই দিছে আৰু সেইমতে আমি ইয়াত আহি দেখিছোঁ হয় আজিৰ পৰা জাইপং লেম্পছে দি আছে। এইটো যথেষ্ট ৰাইজে ভাল পাইছে, উপকাৰ হৈছে ৰাইজৰ কাৰণে। মই এইটো ধন্যবাদ জনাইছোঁ।